हेलो ओ भाईटी पिसे তোৰ কি খবৰ পঢ়া পাতি কেনে চলিছে ও মোৰো ভালে দে ও হেৰি নহয় তো ভাত পানী খালে নে নাই ও বলক ফোনটো অলপ লাহে লাহে কৰিলে হল আমাৰ টোপনি যোৱা সময় হৈছে আমি কাৰো কথা শুনিবলৈ নাই ওই সুকুপুৰা ৰংমন মই মোৰ ঘৰত কথা পাতিছো তাতে তোৰ কি আহে যায় তোৰ হিংসা লাগিছে নেকি ও মোৰ হিংসা লগা নাই অসহ্য হৈছে অসহ্য কিয় মই তোৰ পিঠিত উঠি কথা পাতিছো নেকি ধৈ মই হেতু কোৱা নাই নহয় তই যে তেতু ভালি ভালি কথা পাতি থাক হেতুহে কমাব দিছো কিয় মই তোৰ নাকত হুলুঙা মাৰি সোমাইছো নেকি ঐ নাকত নহয় কাণত সোমাইছ কাণত সোমাইছো যদি মৰি থাক কি তই মোক মৰিব খাও দিছ ৰহ তোক আসুনা আসুনা কি কৰ চাও মইও দুৰ্বল সোৱাই নহয় আসুনা মাৰেক চিনি পোৱা নাই নহয় চিনাই দিবা ঐ ঐ ৰঙিলি কাউৰি কেতেকি তই সালা মনে মনে কথা পাতা যদি পাতিবি আৰু নহলে কথা বেয়া হ'ব কৈ দিছো কিয় পাতিম তোৰ বাপেৰে মোবাইল চুৰ কৰি আনি কথা পাতা বুলি ভাবিছ তোক যে মই ভয় কৰিম ঐ বাপেকক ধৰি কথাটো কবি কৈ দিছো ঘৰ ভাঙি থৈ যাম বাপেকে তেতিয়াহে গম পাবি ভাঙচোন ভাঙ না মোৰ ঘৰটো এবাৰ চুইছা তোৰ গোষ্ঠী উদ্ধাৰ কৰি দিম মই ঐ চুপ থাক বুলি কৈছো মই তোৰ লগত ৰাইজক খুনে কথা পাতিব অহা নাই তোক এটাই কথা কব আহিছো তই যাতে মোৰ ভাগৰুৱা টোপনি নাভাঙ ঐ তই মোৰ ঘৰত আহি মোকেই দম দিছ ছোৱালী মানুহৰ লগত তৰ্ক কৰিছ যা মই মোৰ ঘৰত মোৰ মতে থাকিম তই যি কৰ কৰি থাক ঘৰ ভাঙি থৈ যাম বাপেকে ভাগৰে কাম বন কৰি আহি ৰাতি হলে অলপ শান্তি মতে শুম বুলি ভাবিলে এই কাউৰীজনীৰ কাৰণে শুবই নাপাওঁ বাপৰে বাপ ই যে কথাবোৰ কৈ থাকে নহয় ঠাউকে ফোনত কথা পাতি থাকে আমাৰ কাজিয়া শুনিলে ৰাইজে আমাৰ কাজিয়া ভাঙিবই নহব কি যে পালাত কৰিলো নহয় ভগৱানহে জানে আৰু দে ঐ মৰতি তই কাক মৰম নহয় বুলি কৈছ কাক মৰম নহয় বুলি কৈছ তোকে কৈছো মোক দেখি তই কিয় থু পেলাব লাগে ঐ মই তোক কি জগৰ লগালো আৰে তই জগৰ লগাইছ তই মোক দেখি খালি কলহটো লৈ আহিছ আৰু তোৰ খালি কলটোৰ কাৰণে মোৰ আজি যাত্ৰা বেয়া হ'ব ঐ অলগদ্ধ মোৰ ঘৰত পানী নোহোৱা হোৱাৰ কাৰণে মই পানী নিব আহিছো তোক চাই মই অহা নাই আৰু তোৰ যাত্ৰা বেয়া হ'বলৈ তই দেখোন ওলাইয়ে যোৱা নাই ওলাই যাব নালাগে মই ঘৰতে গম পালো নাযাওঁ আৰু মই কামত তই আৰু এই খালি কলহটো লৈকে ইয়াত ৰৈ থাকিব নালাগে যা তই ক'ত যা গৈ থাক এইটোহে কথা ৰহ বাটিয়াতে থাক সালা মুখে কাটি বাঘিনী তই ইয়াত কাৰ মাকৰ মূৰটো কৰি আছ মই ইয়াত কাৰো মাকৰ মূৰটো কৰিব কাৰণে থিয়া হৈ থকা নাই নহলে কোন বাপেৰে মূৰটো কৰি আছ ঐ বাপেৰে মায়েৰে ধৰি কথা নকবি কিন্তু কমে কাৰণ বস্তু এটা বেয়া হলে ডাইৰেক্ট বস্তুটোক নহয় কোম্পানীটোক গালি দে সেই কাৰণে তোক গালি নি তোৰ বাপেৰক গালি দিছং মই ঐ মুখ চামালি কথা কবি তই নহলে কিয় ইয়াত ৰৈ আছ যা ঘৰত যা তোৰ বেলে খালি কলহ দেখা মানে যাত্ৰা বেয়া হয় সেইকাৰণে মই কথাটো ঘূৰাই লৈ আহিছো এতিয়া চা আৰু ক'ত যাব মন আছে যা যাত্ৰা ভাল হ'ব যা চা গাঁৱলীয়া ভূত কি কম চহৰীয়া ভূত একেবাৰে ৰহ তোক কি কৰি আছো চাই থাক সেয়া দেখোন ৰংমন ঐ কাক ৰৈ আছ সেই তোক দেখিয়ে ৰৈ আছো মোক দেখি কিয় আৰু তই কামলৈ নগলি নেকি তইহে ক তই কিয় কামত নগলি মইতো দুপৰীয়া সাজটো খাই আকৌ কামলৈকে গৈ আছো কিনো কবি ভাই এফালে কামলৈ যাব ওলালে আনফালে ৰাস্তা কাটি দিয়া মানুহ আছে সেইকাৰণে মই কামলৈ নগলো তাৰমানে কাজিয়া লাগিছিলি কিনো পা তহঁত কাজিয়া লাগি এতিয়া আৰু এইবোৰ কথা কৈ নাথাকিবি দে হ'ব দে নকওঁ আৰু দেচোন ক কি আনিছ বৰাবৰ বৰাবৰ
কি বৰাবৰ তই এইবোৰ কথা একো বুজি নাপাবি তই এতিয়া যা কামলৈ গৈ থাক মই ঘৰলৈ যাওঁ বৰাবৰ ঐ ৰংমন তই মোক এইদৰে মানুহ নথকা ঠাইত কিয় মাতিছিলি ক ৰঙিলি মই নহয় তোক কথা এটা ক'ম তই বেয়া পাবি নেকি এই নাপাং দে কি কথা আছে ক ৰঙিলি তই মৰমেৰে ক'ব নোৱাৰনে আই ঐ দেহাটো তাৰ মানে তই মায়েৰে মৰম নাপালি তোৰ দৰে মোৰ মায়েও সৰুতে ঢুকাল সেইকাৰণে ঐ তোক মই মৰম কৰিবলৈ তই মোৰ কোন হয় তোৰ হ'বলগীয়া মানুহজন আকৌ কি কলি চৰি ৰচনা তই খং নকৰিবি মইতো কিয় মাতিছিলে জান মানে মই কাম কৰি মোৰ ভণ্টিক পঢ়াই আছোঁ তয়ো কাম বন কৰি তোৰ ভাইটিক পঢ়াই আছ আমি দুয়োটা যদি মানে এক হৈ যাওঁ তাৰপাছত এখন দোকান দিম দোকানত তই থাকিবি মই কামলৈ যাম আৰু মানে তাৰপাছত যুগ্ম জীৱন আমি দুয়ো আৰম্ভ কৰিম নহয় জানো ঠিক তেনেকুৱাই ঐ তই কি মোক বুৰ্বক পাইছ মই তোৰ লগত বিয়া হ'ম বুঢ়া আঙুলি দেখুৱাই কৈছো মই তোৰ লগত এনেও বিয়া নহওঁ তই তোৰ অকাদত থাকিবি নহ'লে কথা বেয়া হৈ যাব ৰঙিলি শুনচোন ঐ ৰঙিলি শুন না শুনিলিনি এনেকুৱানো সাপ নেউলৰ দৰে প্ৰেম হয়নে মোৰ দাদাটো ঠিকে আছে তোৰ বাৰৰহে মন নগলে তাইৰ মন গলাটো ইমান সহজ কথা নহয় কথা হ'ল আমাৰ দুইৰে ডিগ্ৰী কমপ্লিট হ'ল আমি দুই পাছ কৰিলোঁ লগতে তোমাৰ চাকৰিটোও হ'ল আৰু দাদাহঁতে আমাৰ প্ৰেমক মানি নল'ব বুলি ভাবি সিহঁতে নজনাকৈ মন্দিৰত গৈ বিয়াও হ'লো ঠিক কৈছ তোক কাইলৈ ঘৰলৈ নিম বাইদেউহঁতে বা কি কয় ঈশ্বৰহে জানে আৰু এতিয়া সেইবোৰ থক বল কাইলৈ যাবৰ কাৰণে বস্তুবোৰ সামোৰ হেল্ল' ভাইটি কি খবৰ মোৰ ভালে মই হ'লে খুবই উৰাইছো কি কৈ আছিলি মই হ'লে একো শুনা নাই কি কৈ আছিলি আকৌ এবাৰ কচোন কি ৰচোন মই তোক অলপ পিছত ফোন কৰি আছো হা ৰঙিলি তই মই গান বুজোৱা শুনি তই ক'ব নোৱাৰা হৈ আহি গলি ন ভিতৰলৈ নাচিবি তোৰ বাবেৰে মূৰটো মোৰ বাবাৰ মূৰটো যে ইমান ধুনীয়াকৈ ব্লুটো হৈ থাকিলে মই আজিহে গম পাইছো চুপ থাক চালা শান্তি নোহোৱা জীৱ ঐ তই কাক শান্তি নোহোৱা জীৱ বুলি কৈছ হা কাক শান্তি নোহোৱা জীৱ বুলি কৈছ তোকে কৈছো অলগদ্ধ কৰবাৰ মুখ চম্ভালি কথা কবি বুলি কৈছো তেনেহ'লে কোন বাবেৰে মূৰটো বজাইছ এইটো বন্ধ কৰি থ মই যদি বন্ধ কৰি থব লাগে তেনেহ'লে তই কোন মহাপুৰুষৰ লগত কথা পাতি থাক সেয়াও তই মই নুশুনাকে পাতিব লাগিব আৰু যদি নাপাত তেনেহ'লে মই আজিৰ পৰা এনেকৈ বজাই থাকিম তই যি কৰা কৈ থাক বাইদেউ ভাইটি গৈ আছো ঐ তই ইয়াত কিয় লৈ আহিছ ই দেখোন বিয়া হলো বাইদেউ মই তাইক বিয়া পাতি লৈ আহিছো বাইদেউ তই মোক বাইদেউ বুলি নামাতিবি ৰংমন ক'ত আছ সোনকালে নাহ কিয় ৰংমন আহিছ নে নাই কি হ'ল হা ভণ্টি তই ইয়াত তই দেখোন বিয়া হলি বিয়া হৈছে এইবোৰ চব তোৰ কাৰণে হৈছে জানিও নজনা ভাও ধৰিছ তই মোৰ ভাইটিৰ কলেজত তাইক নাম লগাই দিয়াৰ কাৰণে হৈছে ৰচুনৰ তেনেকৈ নকবি তাতে এখনেই কলেজ আছে সেইকাৰণে তাত নাম লগাই দিছো আৰু তাত গৈ যে এনেকৈ কৰিব বুলি কোনে জানে ক'ত জানিবি তোৰ এই কেংমুৰি ফুক মাৰিলে উৰি যোৱা গুণিৰে মোৰ এই চেনেহৰ ভাইটিক পতাই লৈছে চুপ থাক তোৰ এই চুটি চাপৰ কলিমন ভায়েৰে মোৰ ভণ্টিক ভাল দেখি আৰু তাইৰ পঢ়া শুনা ভাল দেখি বিয়া পাতি লৈছে ৰচোন তহঁতে আমি ইজনে আনজনক ভাল পাওঁ কাৰণে বিয়া হৈছো তহঁতৰ যদি ৰাখিব ইচ্ছা নাই তেনেহ'লে আমাক যাবলৈ দে যা এতিয়াই মোৰ চকুৰ আগৰ পৰা আঁতৰ হৈ যা তই যায়ে ইয়াৰ পৰা ভণ্টি বল মোৰ লগত বাইদেউ আপুনিতো ভাল পাই নাপালে এতিয়া মই ভাল পাই বিয়া পাতিছো তাকো তই দেখিব নোৱাৰো গৈ থাক মই যাওঁ হে ভগৱান এয়া কি হৈ গ'ল দাদা মোক মাফ কৰি দে দাদা তোক মাফ কৰি দিলে জানো তই মোৰ সেই আগৰ ভণ্টিজনী হৈ উঠিবি নুঠ নহয় তোক লৈ মই কিমান আশা কৰিছিলো কিমান কল্পনা কৰিছিলো তোৰ ভৱিষ্যতক লৈ নাই তই বুজিয়ে নাপালি দাদা তহঁত দুয়োটা গাঁৱৰে ল'ৰা ছোৱালীৰ কাৰণে মই একেখন কলেজতে তোক নামভৰ্তি কৰাই দিছিলো তহঁতে ভাবিছিলো তহঁতে একেলগে লগ হৈ থাকিবি নাই তহঁতে বেছি ওপৰলৈহে উঠিবি তহঁতে এতিয়া মোৰ সংসাৰৰ পৰা আঁতৰি যা গুচি যা তহঁতে মই ভাবি ল'ম মোৰ ভণ্টিজনীৰ এতিয়াও পঢ়া শেষ হোৱা নাই কাৰণে তাই মোৰ ওচৰলৈ আহিব পৰা নাই যা গুচি যা গুচি যা বাইদেউ তইতো ভাল পাই নাপালিয়ে এতিয়া মই ভাল পাই বিয়া পাতিছো
তাকো তই দেখিব নোৱাৰ তই থাক মই যাওঁ ৰঙিলী ঐ ৰঙিলী ৰঙিলী কি হৈছে ৰঙিলী ৰঙিলী কি হৈছে বহুত বিষাইছে বিষাইছে ৰ মই পাতি পাই দিম ৰ ভালকে থাকচোন ঠিক আছে ৰ অলপ সময় থাক তই উঠিব নালাগে মই উঠাই দি আছো ইয়াতে হৈছিল এতিয়া অলপ আৰাম পাইছ পাইছোঁ ৰমন তোক মই সদায় অশান্তি দি কাজিয়া কৰি থকাৰ পাছতো তই মোক বিপদৰ পৰা বচালি হ'ব দে তই সেইবোৰ এতিয়া কৈ থাকিব নালাগে ওচৰ চুবুৰীয়া মানুহক এইবোৰ কাৰণতেতো লাগে ৰমন তই মোক সেইদিনা বিয়া পাতাৰ কথা কওঁতে কিয় মানা কৰিছিলি জানো মই মোৰ ভাইটিৰ পঢ়াৰ খৰচ দিব নোৱাৰিম বুলি এতিয়া তোক মই কৈছোঁ মই তোৰ লগতে বিয়া হ'ম তই মোক যেতিয়াই যেনেকৈ পাৰ বিয়া পাতি লৈ গৈ হ'ব দে তই কৈছ যেতিয়া মই তোক বিয়া পাতিম আৰু এটা কথা ইহঁতকো ঘৰলৈ মাতি দিওঁ দে হ'ব দে